নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডি জয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি পানিপাত্ৰৰ প্ৰশ্নোত্তৰ শিতান আলোচনা কৰিম। তাৰ আগতে মোৰ চেনেলটো যদি তোমালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু লগতে কাষত থকা ঘণ্টা বুটামটো টিপি অল কৰি থবা। তেতিয়া মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে চাব পাৰিবা। এতিয়া আহোঁ প্ৰশ্নোত্তৰ শিতানলৈ। পানিপাত্ৰৰ প্ৰথম প্ৰশ্নটো হৈছে নৈ বিল জান জুৰি নলী নাদ আদিৰ উপৰি পানী আৰু ক'ত ক'ত থাকে। ইয়াৰ উত্তৰটো হ'ব নলৰ মুখ, সাগৰ মহাসাগৰ, হ্ৰদ, কুঁৱা, পুখুৰী, খাল বিল ইত্যাদিত থাকে। উত্তৰ দিয়া প্ৰথম প্ৰশ্ন ক পানী আমি ক'ত ক'ত পাওঁ। ইয়াৰ উত্তৰটো তোমালোকে নিজে কৰিব লাগিব আৰু এই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোৱেই। তোমালোকে এইটো কৰি উত্তৰটো দিবাচোন। দ্বিতীয় প্ৰশ্ন অৰ্থাৎ খ পানী কি কি অৱস্থাত থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পানী গোটা, জুলীয়া আৰু গেছীয় অৱস্থাত থাকে। তৃতীয় প্ৰশ্ন তথা গ পানী উতলিলে কেনে শব্দ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পানী উতলিলে বক বক শব্দ কৰে। চতুৰ্থ প্ৰশ্ন তথা ঘ নম্বৰ পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুলু কুলু। ইয়াৰ উপৰিও আৰু এটা প্ৰশ্ন আছে মই য'তেই থাকোঁ তাৰেই আকাৰ লওঁ। পাঠটোত পানীয়ে কি কি আকাৰ লোৱাৰ কথা কৈছে। পাঠটোৰ দিয়াৰ ধৰণে যিহেতু আমি উত্তৰটো লিখিব লাগিব তেতিয়া ইয়াৰ উত্তৰটো হ'ব এনেধৰণৰ। যেতিয়া এটা প্ৰকাণ্ড পাত্ৰত থাকোঁ তেতিয়া প্ৰকাণ্ড পাত্ৰৰ আকৃতি লওঁ আৰু যেতিয়া এটা ক্ষুদ্ৰ পাত্ৰত থাকোঁ তেতিয়া ক্ষুদ্ৰ পাত্ৰৰ আকাৰ লওঁ। আজিলৈ ইমানেই। ধন্যবাদ।